বাৰিষাৰে বৰষুণত তুমি মই একেলগে জনমে জনমে থাকিম এইদৰে তুমি মই একেলগে এই বাৰিষাৰে বৰষুণত। ঘটিৰাম আজিকালি তয়ো গান গাব ললি? বে আজিকালি চবচোন গায়কে হৈ গলি বে। ঘটিৰাম যে ইমান ধুনীয়া গান গাইছ। হ'ব তই এতিয়া দাঁত চেলা হাঁহি থাকিব নালাগে, মুখখন বন্ধ কৰ। হ'ব দে মই ধুনীয়া গান গাইছো যে, জ্বলিছ একে ঘুচাই তোৰ নাকৰ বান্দা ভাঙি দিম। কি ফাল্টু কথা ক'বলৈ আহিছ? হ'ব দে কিয়নো খং কৰিছ, ৰিলেক্স আছোন অলপ। পিছে আজি সন্ধিয়া চাহ কোনে খাবি কচোন? কাৰ পাল আছে আজি? সদায়তো আমি খুৱাই আছো, আজি ঘটিৰামে খুৱাব লাগিব আমাক। কি মই আজি পইচাই অনা নাই? তই সদায় লোকৰ খোৱা, লোকৰ পৰা খাম বুলি আহ। ৰচোন তহঁতি কাজিয়া নালাগ, কোনোবা এটা দিলেই হ'ল চাহৰ পইচা। আজি মই দি দিছো দে, কাইলৈ ঘটিৰামে দিবি হ'ব? হ'ব আজি নগেনে দিলে মই কাইলৈ চাহ পইচা আনি পাক্কা তহঁতক খুৱাই দিম। কাইলৈ তই একে বাহানাই মাৰিবি চাগে, পইচা নানিলি বুলি এনেকেই তই বাহানা মাৰিবি, জনা আছে তোক। ভদকলি আজিকালি তোৰ যে খংটো চুলি আগতে থাকে, কিয়? অলপ ৰিলেক্স হচোন, ৰিলেক্স হ ভাই। কিনো কবিও, গাৰ্লফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হোৱাৰ পিছত মন চনবিলাক ভাল নলগা হ'ল, অকল খঙে উঠি থাকে সেইদিনাখনি ব্ৰেকআপ বুলি কাজিয়া লাগিলোঁ, সেইদিনাখনিৰ পৰা তাইও ফোন কৰা নাই, ময়ো ফোন কৰা নাই, এনেকৈ মন চন ভাল নলগা হৈছে। সেইটো কাৰণে চাগে আজিকালি মোৰ অকল খংটো উঠি থকাই হৈছে। তহঁতি বেয়া চেয়া নাপাবি দে। হ'ব দে তইতো ফোন এটা কৰিব পাৰ। ৰিলেশ্যনশ্বিপত এনেকৈ থাকিলেতো নহ'ব, কোনোবা এটাতো সৰু হ'বই লাগিব। তই ফোন এটা কৰি খবৰ এটা লচোন। নাই মই ফোন চোন নকৰোঁ কেতিয়াও। তাই ফোন নাই কৰা, মই ফোন কিয় কৰিম? একো নহয় দে, তই ফোন এটা কৰ। ফোনটো কৰিলে মই নাযাওঁ নহয়। ৰিলেশ্যনশ্বিপ এটা ভাল কৰিবলৈ হ'লে তই বা তাই সৰু হ'বই লাগিব। কৰ তোৰ এটা ভাল উপদেশ দিছোঁ, কৰ বন্ধু। হেল্ল', জিলমিল ভালে আছা? তুমি ফোন নকৰা হ'লা, ভাবিছোঁ তুমি মোক এৰি দিলা। পিছে খবৰটো লৈছা, ভাল লাগিছে। তুমি জানো নিজে ফোন কৰিছা মোলৈ? তুমিতো সৰু হ'ব পাৰা, তুমি জানো মোক ফোন কৰিছা কেতিয়াবা? মেছেজ এটা হ'লেও দিছা জানো কোৱা? হয়, ভাবিছোঁ তুমি মোক এৰি দিলা, সেইটো কাৰণে মই তোমাক কণ্টেক্ট কৰা নাই, সেইটো কাৰণে মই তোমাক ফোন কৰা নাই, আমনিও কৰা নাছিলোঁ। হ'ব দিয়া, এতিয়া তুমি মোকে ভাল পাই আছানে নে বেলেগক ভাল পোৱা? কি কথা কোৱা মই তোমাকে ভাল পাই আছোঁ, তোমাকে ভাল পাই থাকিম, গতিকে তুমি মোৰেই। ঠিক আছে হ'ব দিয়া, যি হ'ল পৰহিলৈ আহিবা, পৰহিলৈ লগ কৰিম ৰেষ্টুৰেণ্টত। ঠিক আছে, বাই, লাভ ইউ টু বেবি। হা বেটা, এতিয়া তই হাঁহিছা, আমি নোকোৱা হ'লেতো এনেকেই গ'লহেঁতেন, খং কৰি থাকোঁতেই গ'লহেঁতেন। বেটা হাঁহিছা, পিছে পাৰ্টি লাগিব। অ'কে, চাহৰ পইচাটো আজি মই দি দিম সৰুটোকে। নাই চাহৰ পইচা নহ'ব, আমাৰ মাংস খাব লাগিব, মাংস পাৰ্টি লাগিব, মাংস। ঠিক আছে তেতিয়াহ'লে কাইলৈ আমি পিকনিকে যাওঁ নে কি ক? অ'কে ডান। ঠিক আছে, কাইলৈ পিকনিকটো যিমান খৰচ হয় মই দিম হা। ঠিক আছে, এতিয়া তেতিয়া সন্ধিয়া হ'ল, ঘূৰি যাওঁ আৰু ব'ল। কাইলৈ কিন্তু পাৰ্টিটো নহ'লে আকৌ চাবি দেই। হ'ব দে, জিলমিল লগত মোৰ ৰিলেশ্যনশ্বিপটো আকৌ ভাল হ'ল, কাইলৈ মনৰ ফূৰ্তিতে পাৰ্টি এটাকে দি দিম আৰু সিহঁতকে। ভাল লাগে মোৰ তোমাৰ কথাবোৰ, কবিতা লাগে। ভাল লাগে মোৰ পল প্ৰতি পল তোমাকে। ভাল লাগে মোৰ জানা, তুমি যদি কৈ দিয়া জনমে জনমে